নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ এইচএছ ফাইনেল দি আহিলা, তেওঁলোকৰ যিহেতু ইতিমধ্যে দুখন পেপাৰ ইংলিছ আৰু অসমীয়া এক্সাম হৈ গৈছে। এতিয়া তোমালোকৰ নেক্সট এক্সাম আছে আৰ্কিঅলজি, মানে ছচিয়লজি ছাবজেক্টটো তোমালোকে কি কি চাব লাগিব আৰু কেনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যন আহিব আৰু কুৱেশ্যন পেপাৰখনৰ টাইপটো কেনেকুৱা হ'ব, আমি সেইটো প্ৰথমতে জানি লওঁ। কুৱেশ্যন পেপাৰখনৰ টাইপটো প্ৰথমতে তোমালোকৰ 1 মাৰ্কছৰ 8টা আহিব, মানে তোমালোকৰ 10-12টা মান আহিব, তাৰে 8টা কৰিব লাগিব। ঠিক একেদৰে 2 মাৰ্কছৰ 6টা কৰিব লাগিব, তাতো তোমাৰ 8টা মান থাকিব, 2 4 গুণ 12। 3 মাৰ্কছৰ তোমালোকে 4টা কৰিব লাগিব, তাতো চাগে 6টা মান থাকিব, 6-7টা মান। 6 মাৰ্কৰ 4টা কৰিব লাগিব, তাত তোমালোকৰ 6-7টা মান তাৰো থাকিব। তাৰপিছতে আৰু 8 মাৰ্কছৰ 3টা কৰিব লাগিব, তাতো তোমালোকৰ 6টা মান থাকিব কুৱেশ্যন। গতিকে আমাৰ এই পেটাৰ্ণটোত আহিব 80 মাৰ্কছৰ। গতিকে পেপাৰখন আমাৰ এনেকুৱাই হ'ব পেটাৰ্ণ। এতিয়া আমি ছচিয়লজিৰ কাৰণে কি কি চাই যাম, আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িব লাগিব, সেইখিনি তোমালোকক জাষ্ট সাম্প্ৰদায়িকতাবাদ মানে বুলিলে কি বুজা ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমি চাম নিগোষ্ঠী বুলিলে কি বুজা, সেইটো চাবা। তাৰপিছতে চাম আমি সামাজিক সমূহৰ কেইটামান উদাহৰণ দিয়া, সামাজিক সমূহৰ মষ্ট ইম্পৰ্টেণ্ট সামাজিক সমূহৰ উদাহৰণ। তাৰপিছতে আমি আৰু চাব লাগিব এইটো জাতীয়তাবাদ মানে কি, ইম্পৰ্টেণ্ট হয়। তাৰপিছতে গ্ৰাম্য সমাজত কোনবিধ পৰিয়ালক অধিক গুৰুত্ব প্ৰদান কৰা হয়, ইম্পৰ্টেণ্ট। তাৰপিছতে আমি চাম এইটো অসমত চাহ গছৰ আৱিষ্কাৰ কোন আছিল, নগৰতা বৈশিষ্ট্য আৰু গাঁৱতা বৈশিষ্ট্য সামাজিক সংস্থানৰ অৰ্থ প্ৰকাশ কৰা। তাৰপিছত চাম এইটো আমি গাঁৱৰ মানুহ নগৰমুখী হোৱাৰ কাৰণ কি, ইম্পৰ্টেণ্ট। তাৰপিছতে চাম এইখিনি তাৰপিছত আমি গ্ৰাম্য সমাজ বুলিলে কি বুজা, গ্ৰাম্য সমাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। গ্ৰাম্য সমাজৰ বৈশিষ্ট্যখিনি ভালকৈ তেওঁলোকে ভিডিঅ'টো ৰখাই লৈ চাই ল'বা, এইখিনি গ্ৰাম্য সমাজৰ বৈশিষ্ট্যখিনি। তাৰপিছতে আমাৰ আহিলে গ্ৰাম্য সমাজ আৰু নগৰীয়া সমাজৰ পাৰ্থক্য, এইটো ইম্পৰ্টেণ্ট, এইটো তোমালোকে উত্তৰটো চাই ল'ব পাৰিবা। তাৰপিছতে আহিছে তোমালোকৰ গাঁও পঞ্চায়তৰ কাৰ্যসমূহ কি কি, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো তোমালোকে চাই ল'বা উত্তৰটো। তাৰপিছত উত্তৰ এইখন চাই ল'বা। তাৰপিছত তোমালোকৰ জনসংখ্যা তত্ত্ব বুলিলে কি বুজা, ইম্পৰ্টেণ্ট হয় জনসংখ্যা তত্ত্ব। তাৰপিছতে জনসংখ্যা বিজ্ঞানে কোনবিলাক দিশক সাঙুৰি লয়। তাৰপিছতে আমি আৰু চাম এইটো কোনটো বছৰত পৰা নিয়মীয়াকৈ দশকীয় ভিত্তিত ভাৰতীয় লোকপিয়ল ঘোষণা কৰে। তাৰপিছতে কিয় জনসাংখ্যিক তত্ত্ব গুৰুত্বপূৰ্ণ, ইম্পৰ্টেণ্ট। ৰবাৰ্ট মালথাছ কোন হয়, সেইটো ইম্পৰ্টেণ্ট। জনসংখ্যাৰ ঘনত্বই কি বুজায়, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে আমি চাম আৰু জনসংখ্যাৰ আকাৰ বুলিলে কি বুজা, জনসংখ্যাৰ আকাৰ। তাৰপিছতে আমি চাম কেতিয়াৰ পৰা ভাৰতবৰ্ষত 10 বছৰীয়া লোকৰ গণনা আৰম্ভ হৈছিল। তাৰপিছতে আৰু চাম আমি এইটো এছে অন পপুলেশ্যন গ্ৰন্থখনৰ কোনে লিখিছিল। তাৰপিছত চাওঁ আমি লিংগ অনুপাতে কি বুজায়, জন্ম হাৰ কি আৰু মৃত্যু হাৰ মানে কি, আৰু জন্মদায়িনী হাৰ মানে কি, ইম্পৰ্টেণ্ট হয়, এইখিনি চাব লাগিব। তাৰপিছতে আৰু এটা আমি চাম এইটো যে ভাৰতবৰ্ষত দ্ৰুত জনসংখ্যা বৃদ্ধিৰ কাৰণ, এইটো চাম। তাৰপিছতে আৰু আমি এইটো চাম ভাৰতীয় সমাজৰ সামাজিক আৰু জনসাংখ্যিক বৈশিষ্ট্যবোৰ উল্লেখ কৰা, সেইটো চাম। তাৰপিছতে এইটো চাম
মালথাছৰ জনসংখ্যাৰ তত্ত্বৰ সাৰমৰ্ম কি? জনসংখ্যা বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু কি? জনসংখ্যা বিজ্ঞানৰ ভাগসমূহ কি কি? নেক্সট আমি এইটো জনসংখ্যা সক্ৰিয়তা কি সূচায়, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমি আৰু চাম এইটো কুৱেশ্যন যে নগৰীয়া সম্প্ৰদায়ৰ বৈশিষ্ট্য আজি আলোচনা কৰা। এইটো নগৰীয়া সম্প্ৰদায়ৰ বৈশিষ্ট্য আজি মষ্ট ইম্পৰ্টেণ্ট, এইটো চাবা তোমালোকে। নেক্সট আমি চাম এইটো যে বহুত ইম্পৰ্টেণ্ট হয়, মালথাছৰ জনসংখ্যা তত্ত্বত আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো আমি চাব লাগিব। এইটো জনসংখ্যা মালথাছৰ তত্ত্বটো এইটো। তাৰপিছতে আছে ভাৰতীয় সমাজ আৰু নগৰীয়া সমাজৰ মাজৰ পাৰ্থক্যসমূহ কি কি? এইটো তাৰপিছত পিছৰখন এইখন। নেক্সট আমি চাম জাতি আৰু বৰ্ণৰ মাজৰ পাৰ্থক্য কি? তাৰপিছতে আমি আৰু চাম সংস্কৃতিকৰণ বুলিলে কি বুজা, ষ্টৰীকৰণ মানে কি, ইম্পৰ্টেণ্ট সেইকেইটা চাবা। তাৰপিছতে আমি চাম আৰু জনজাতি বুলিলে কি বুজা। তাৰপিছতে তোমালোকে আৰু চাব লাগিব স্বজন পদ্ধতিৰ প্ৰধান ভিত্তি কি, স্বজন পদ্ধতিৰ ভাগসমূহ কি কি, ভাৰতীয় জাতি ব্যৱস্থাৰ মুখ্য জাতিসমূহ কি কি। তাৰপিছতে আমি আৰু চাম গুৰুত্ব বুলিলে কি বুজা, ছচিয়েল চেঞ্জ ইন মডাৰ্ণ ইণ্ডিয়ান নামৰ গ্ৰন্থখনৰ লিখক কোন, সেইটো চাব পাৰা। তাৰপিছতে চাম আমি সামাজিক সংস্থা বুলিলে কি বুজা, ইম্পৰ্টেণ্ট। তাৰপিছতে আৰু চাম আমি এইটো স্বজন পদ্ধতিৰ বিভিন্ন ভাগবোৰ আলোচনা কৰা। তাৰপিছতে এইটো চাম আমি যুটীয়া পৰিয়াল বুলিলে কি বুজা, যুটীয়া পৰিয়ালৰ বৈশিষ্ট্যসমূহ কি কি, এইটো ইম্পৰ্টেণ্ট হয়। তোমালোকক দেখাই দিছো, তোমালোকে ভিডিঅ'টো ৰখাই লৈ ভালকে লিখি ল'বা। তাৰপিছতে আমি আৰু চাম এইটো ভাৰতীয় জনজাতীয় সম্প্ৰদায়ৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰা, মষ্ট ইম্পৰ্টেণ্ট হয়। সেইটো আমি চাম। এইটো তোমালোকে এইটো চাই ল'বা। তাৰপিছতে আমি নেক্সট চাম, নেক্সট তোমালোকে এইটো চাবা বজাৰ বুলিলে কি বুজা, পুঁজিবাদ বুলিলে কি বুজা, ইম্পৰ্টেণ্ট, সেইটো চাবা। তাৰপিছতে ইয়াত চাবা শ্ৰেণী বুলিলে কি বুজা, বিশ্বায়ন মানে কি, সেইখিনি চাব লাগিব। তাৰপিছতে বজাৰ অৰ্থনীতি বুলিলে কি বুজা, বজাৰ অৰ্থনীতি বুলিলে কি বুজা, ইম্পৰ্টেণ্ট। তাৰপিছতে আমি চাম এইটো প্ৰস্তুতি প্ৰতিৰোধ বুলিলে কি বুজা, প্ৰস্তুতি প্ৰতিৰোধ মানে কি, ইম্পৰ্টেণ্ট। তাৰপিছতে চাম আমি এইটো বিশ্বায়ন বা গোলকীকৰণৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহ আলোচনা কৰা, এইখিনি হৈছে ইতিবাচক প্ৰভাৱ। তাৰপিছতে নেতিবাচক প্ৰভাৱখিনি তাৰপিছত নেতিবাচক প্ৰভাৱখিনি এইখিনি হয়, টোটেল 4টা আছিলে সেইখিনি। তাৰপিছতে আমি নেক্সট চাম এইটো আদিবাসী শব্দই কি সূচায়, ইম্পৰ্টেণ্ট। তাৰপিছতে কোনে হৰিজন শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল, আদিবাসী আন্দোলনৰ সাফল্য, কেতিয়া আৰু কোনে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল, ইম্পৰ্টেণ্ট। তাৰপিছতে চাব লাগিব এইটো কিয় অসমতা আৰু বঞ্চিতকৰণৰ সামাজিক ঘটনা বুলি অভিহিত কৰা হয়। তাৰপিছতে আমি চাম আৰু চাম আমি এইটো চাম। তাৰপিছত তোমালোকে সামাজিক স্তৰীকৰণ মানে কি, সামাজিক অসমতা বঞ্চিতকৰণে প্ৰভাৱিত 4টা সমূহৰ নাম উল্লেখ কৰা। মহাত্মা গান্ধী অস্পৃশ্যসকলক কি নামেৰে নামাকৰণ কৰিছে, বৰ্তমান সমাজৰ কোনটো শ্ৰেণীক অস্পৃশ্য বুলি কোৱা হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত চাওঁ আমি এইটো আদিবাসী শব্দটো কেতিয়াৰ পৰা প্ৰয়োগ কৰা হৈছিল, ইম্পৰ্টেণ্ট। তাৰপিছতে চাওঁ আমি এইটো জ্যোতিবাই ফুলে কোন, তেওঁ ভাৰতীয় সমাজৰ বাবে কি কৰিছিল, ইম্পৰ্টেণ্ট হয়, সেইখিনি চাবা। তাৰপিছতে আমি তোমালোকক মই যিখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট মই সেইখিনি তোমালোকক দেখাই আছো, তোমালোকে খালি ভিডিঅ'টো ভালকে ৰখাই লৈ উত্তৰখিনি ৰিভিজন কৰিব পাৰিবা। আৰু লগতে যদি কোনোবাই নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে
যদি ভিডিঅ'খিনি ভাল পোৱা তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা লগতে। এতিয়া আমি চাম সামাজিক অসমতা মানে কি সেইটো চাবা। তাৰপিছতে চাম আমি এইটো OBC বা অন্যান্য পিছপৰা জাতি বুলিলে কি বুজা সেইটো চাবা। এইটো ভাল প্ৰশ্ন, সেইটো চাবা। নেক্সট আমি চাম এইটো অস্পৃশ্যতাৰ অৰ্থ কি, এইটো চোৱা। অস্পৃশ্যতাৰ অৰ্থ কি, এইটো ইম্পৰ্টেণ্ট হয়, এইটো চাবা। তাৰপিছতে আমি চাম, ইয়াত কৈ যাম তোমালোকক মই, তোমালোকে চাই যাবা। বেচৰকাৰী সংগঠন NGO মানে কি, তাৰ ফুল মিনিঙো আহি যাব পাৰে তেনেকুৱা ফুল ফৰ্ম। তাৰপিছতে চাম পাশ্চাত্যকৰণ মানে কি, সেইটো ইম্পৰ্টেণ্ট। তথ্য জনা অধিকাৰ আইন মানে কি, বহুত্ববাদে কি বুজায় সেইটো। তাৰপিছতে আমি চাম এইটো ভাৰতীয় সংস্কৃতিৰ ঐক্যত বাধা জন্মোৱা 3টা কাৰক উল্লেখ কৰা সেইটো সেইখিনি। তাৰপিছতে চাম এইটো সাম্প্ৰদায়িকতাবাদ কি, ই কিয় সৃষ্টি হয়, ইম্পৰ্টেণ্ট হয়, সেইটো চাবা। তাৰপিছতে চাম এইটো আমি ভাৰতীয় সমাজত কিয় অনৈক্যৰ মাজত ঐক্য বৈচিত্ৰ্য সম্পন্ন সমাজ বুলি কোৱা হয়, আলোচনা কৰা, এইটো ইম্পৰ্টেণ্ট হয়, সেইটো চাব লাগিব। কোন কোন দিশত ভাৰতীয় সমাজৰ বৈচিত্ৰ্য ফুটি উঠিছে আলোচনা কৰা, সেইটো। বাকী ইফালে আছে আৰু এইকেইটা দেখাই আছো তোমালোকক। নেক্সট আমি চাম সাম্প্ৰদায়িকতাবাদৰ বৈশিষ্ট্য, ইম্পৰ্টেণ্ট। সাম্প্ৰদায়িকতাবাদৰ বৈশিষ্ট্য এইকেইটা আজি তেনেকে দিয়া আছে আৰু 4 নম্বৰ 5 নম্বৰ দেখাই আছে তোমালোকক। তাৰপিছতে আমি চাম আৰু আমি এইটো চাম উদাৰীকৰণ মানে কি, নগৰীকৰণ মানে কি, পাশ্চাত্যকৰণৰ অৱতাৰণাটো কোনে আগবঢ়াইছিল, ক'ত আৰু কাৰ নেতৃত্বত ভাৰতৰ নৱজাগৰণ সূচনা হৈছিল, ভাৰতৰ কেইটামান সমাজ সংস্কাৰ গঠনৰ নাম লিখা, ইম্পৰ্টেণ্ট হয়। কাষ্ট ইন ইণ্ডিয়া গ্ৰন্থখনৰ লিখক কোন, সেইখিনি ভালকৈ চাবা। তাৰপিছতে ইয়াত চাম আমি এইটো ভাৰতত প্ৰথম ৰেলসেৱা আৰম্ভ হৈছিল কেতিয়া, সেইটো চাম। তাৰপিছতে স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ কোনে কৈছিল, উদ্যোগীকৰণ প্ৰথমে কোনে সূচনা কৰিছিল, ইম্পৰ্টেণ্ট। তাৰপিছতে আমি ইয়াত চাম এইটো ভাৰতীয় সমাজত সামাজিক পৰিৱৰ্তন অধ্যয়নৰ প্ৰয়োজনীয়তা কিয় উপলব্ধি কৰা যায়, ইম্পৰ্টেণ্ট হয়। তাৰপিছত চাম এইটো আমি উদ্যোগীকৰণে ভাৰতীয় সমাজত কি কি পৰিৱৰ্তন কৰিছে বা আনিছে, সেইটো চাম আমি। সেইটো এই পৰিৱৰ্তনখিনি এইখিনি পৰিৱৰ্তনখিনি নতুন বৃত্তি সৃষ্টি কৰিছে, কুটিৰ শিল্প বটনিকতা যাত্ৰাৰ উন্নতি কৰিছে, একক পৰ্যায়ৰ প্ৰাধান্য, আধুনিক শিক্ষাৰ প্ৰৱৰ্তন, এইখিনি লিখিব লাগিব। তাতে সংস্কৃতকৰণৰ পাশ্চাত্যকৰণৰ মাজত প্ৰভেদ, এইখিনি চাই লোৱা প্ৰভেদখিনি। 4টা প্ৰভেদ আছে তোমালোকৰ, 5টা আছে প্ৰভেদ, এইখিনি চাব লাগিব। তাৰপিছতে আধুনিকীকৰণ বুলিলে কি বুজা, এইটো তোমাৰ আধুনিকীকৰণ মানে কি, ইম্পৰ্টেণ্ট। তাৰপিছতে আমি চাম এইটো তোমালোকৰ তলত উল্লেখিত কোনজন সমাজ সংস্কাৰকে কিতাপ পথাৰ বিৰোধিতা কৰিছিল, ৰাজা ৰামমোহন ৰায়। জ্যোতিবাই ফুলে প্ৰথমে মহিলাসকলৰ বিদ্যালয় খুলিছিল ক'ত, পুনেত হয়, এইটো পুনেত, পাটনাত নহয় হা, পুনেত হ'ব। দ্য অল ইণ্ডিয়া মুছলিম লেডি কনফাৰেন্স অনুষ্ঠিত ক'ত হৈছিল, 1914 চনত। তাৰপিছতে এইটো আলিগড় আন্দোলনৰ আঁত কোনে ধৰিছিল, সৈয়দ আহমেদ খানে, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত আমি চাম এইটো ধৰ্মনিৰপেক্ষতা মানে কি, এইটো চাবা। তাৰপিছতে আমি আৰু চাম সামাজিক আন্দোলনৰ অৰ্থ কি, ইয়াৰ বৈশিষ্ট্যৰাজি উল্লেখ কৰা। সামাজিক আন্দোলনৰ অৰ্থ কি, ইয়াৰ বৈশিষ্ট্যৰাজি উল্লেখ কৰা। এইটো চাব লাগিব আধুনিকীকৰণে ভাৰতীয় সমাজৰ কোনবোৰ দিশত পৰিৱৰ্তন সূচনা কৰিছে আলোচনা কৰা, এইটো ইম্পৰ্টেণ্ট। তোমালোকক খালি মই যোনখিনি কুৱেশ্যন দিছো এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট, এইখিনি তোমালোকে স্কিপ কৰি নাযাবা, এইখিনি তোমালোকে পঢ়িলে তোমালোকে বহুত ভাল মাৰ্কছ পাবা বুলি মোৰ বিশ্বাস আছে। পৰম্পৰাগত সমাজ আৰু আধুনিক সমাজৰ মাজত পাৰ্থক্যবোৰ লিখা, ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আৰু আমি চাম তোমালোকে পঞ্চায়তী ৰাজ ব্যৱস্থা মানে কি, ইম্পৰ্টেণ্ট হয়। তাৰপিছত সংবিধানৰ সভাৰ উপদেষ্টা কোন আছিল, সংবিধান সভাৰ উপদেষ্টা আছিল BN ৰাও, ইম্পৰ্টেণ্ট হয় এইটো।
তাৰপিছত আমি চাব লাগিব আৰু এইকেইটা কুৱেশ্যন চাব লাগিব যে তলৰ কোনটো বৈশিষ্ট্যৰ ওপৰত পঞ্চায়তীয় ব্যৱস্থা প্ৰতিষ্ঠিত গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ তলৰ কোনটো শব্দ প্ৰথমে ভাৰতীয় সংবিধানত ব্যৱহাৰ কৰা হৈছিল ন্যায় ব্যৱহাৰ কৰা হৈছিল তাৰপিছতে চাব লাগিব এইটো গণতান্ত্ৰিক চৰকাৰৰ 4টা গুণ উল্লেখ কৰা ইম্পৰ্টেণ্ট হয় তাৰপিছতে আমি চাম এইটো গাঁও সভা বুলিলে কি বুজা গাঁও সভা বুলিলে কি বুজা তাৰপিছতে চাম আমি সেউজ বিপ্লৱ বুলিলে কি বুজা ইম্পৰ্টেণ্ট হয় সেউজ বিপ্লৱ চাব লাগিব তাৰপিছতে আমি চাম এইটো তোমালোকৰ বিশ্বায়ন বুলিলে কি বুজা বৈলকীকৰণ কোনো আৰু কেতিয়া কোনে আৰু ভূদান আন্দোলন সূচনা কৰিছিল কোনে কেতিয়া ভূদান আন্দোলন সূচনা কৰিছিল এইটো চাব লাগিব তাৰপিছতে আমি চাম এইটো কুৱেশ্যন চাম এভাৰগ্ৰীণ ৰিভলিউচন কোনে কৰিছিল ভাৰতত সেউজ বিপ্লৱৰ বাটকটীয়া কোন আছিল সেউজ বিপ্লৱক বাটকটীয়া কিন্তু MS স্বামীনাথন আছিল হা তাৰপিছতে পোংগাল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় পোংগাল উৎসৱ কোনখন তামিলনাডু তাৰপিছতে আমি চাম যে সেউজ বিপ্লৱৰ অৰ্থ কি এইটো মই ক'লো এবাৰ আমাৰ জমিদাৰী প্ৰথাৰ বিশেষত্ব উল্লেখ কৰা তাৰপিছতে আমি চাম এইটো সেউজ বিপ্লৱৰ বিভিন্ন কাৰণসমূহ কি কি সেউজ বিপ্লৱৰ কাৰণসমূহ আৰু উত্তৰটো মই তোমালোকক এনেকৈ দেখাই দিছো তোমালোকে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো লিখি ল'ব পাৰিবা বা ইয়াৰ পৰা প্ৰেক্টিচ কৰিব পাৰিবা তাৰপিছত বিশ্বায়নৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সেইটো বিশ্বায়নৰ বৈশিষ্ট্যকেইটা তাৰপিছত এইটো চাম আমি ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ আৰ্থ-সামাজিক ফলাফলসমূহ লিখা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে ভিডিঅ'টো ৰখাই উত্তৰটো ভালকৈ চাই ল'বা সেইটো তাৰপিছতে বিশ্বায়নৰ ইতিবাচক বৈশিষ্ট্যবোৰ কি কি সেইটো ইম্পৰ্টেণ্ট হয় বিশ্বায়নৰ ইতিবাচক বৈশিষ্ট্য এইটো তোমালোকে ভিডিঅ' ৰখাই উত্তৰখিনি ভালকৈ পঢ়িবা নেক্সট আমি চাম এইটো তোমালোকৰ বিশ্বায়নৰ নেতিবাচক প্ৰভাৱসমূহ কি কি বা নেতিবাচক ফলাফলসমূহ কি কি ইম্পৰ্টেণ্ট হয় হ'ল তাৰপিছত আমি চাম এইটো যে ভাৰতবৰ্ষই কেতিয়াৰ পৰা নতুন উদ্যোগিক নীতি অনুসৰণ কৰিছিল ইম্পৰ্টেণ্ট হয় তাৰপিছতে আমি চাম এইটো প্ৰশ্ন ইণ্ডাষ্ট্ৰিয়েল ছচিয়লজি অফ ৱৰ্কছ অৰ্গেনাইজেশ্যন নামৰ গ্ৰন্থখন কোনে লিখিছিল মিলাৰ এণ্ড ফ্ৰম তাৰপিছত আমি চাম উদ্যোগিক সমাজৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ইম্পৰ্টেণ্ট হয় এইটো তোমালোকে ভালকে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো তোমালোকে চাই ল'বা নেক্সট আমি চাম এইটো বিশ্বায়ন বা গোলকীকৰণ মানে কি চাম এইটো বিশ্বায়নে ভাৰতীয় সমাজত কোন কোন দিশত প্ৰভাৱ পেলালে এইটো ইম্পৰ্টেণ্ট হয় বিশ্বায়নে কোন কোন দিশত ভাৰতীয় সমাজত প্ৰভাৱ পেলাইছে এইটো চাব লাগিব নেক্সট আমি চাম জনসংযোগ বুলিলে কি বুজা বা জনসংযোগ মাধ্যম মানে কি ইম্পৰ্টেণ্ট হয় দুটা চাই থাকা তেওঁলোকে নেক্সট আমি চাম এইটো কোনে কেতিয়া ছপাশাল আৱিষ্কাৰ কৰিছিল তাৰপিছতে চাব লাগিব এইটো আমি এইটো বহুত ইম্পৰ্টেণ্ট কেইখনমান বাতৰিকাকতৰ নাম লিখা ইম্পৰ্টেণ্ট 5খন বাতৰিকাকতৰ নাম লিখা বুলি আহিব পাৰে তেওঁলোকে 5খন আছে চাই ল'বা তাৰপিছতে তোমালোকে ইয়াত চাব লাগিব যে এটা আধুনিক জনসংযোগ মাধ্যমৰ নাম ভাৰতবৰ্ষত কেতিয়া আৰু প্ৰথম ক'ত দূৰদৰ্শন হৈছিল কেইটামান জনসংযোগ মাধ্যমৰ নাম লিখা ভাৰতবৰ্ষৰ প্ৰথমে কেতিয়া বাতৰিকাকতখনৰ নামটো কি UNI সম্পূৰ্ণ ৰূপটো কি WTO সম্পূৰ্ণ ৰূপ কি গণমাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি এইখিনি ভালকে চাবা তাৰপিছত চাওঁ আমি এইটো জনসংযোগ মাধ্যমৰ বিভিন্ন কাৰ্যসমূহ আলোচনা কৰা ইম্পৰ্টেণ্ট এইটো তোমালোকে চাই ল'বা ইয়াত আৰু এটা কাৰ্য এইফালে আছে এইটো কাৰ্য আছে নেক্সট আমি সামাজিক আন্দোলনৰ ওপৰত যিটো আছে আমি সেইটো চাওঁ সামাজিক আন্দোলন বুলিলে কি বুজা তাৰপিছতে চাব লাগিব দলিত আন্দোলনত জড়িত কেইজনৰ সমাজ সংস্কাৰৰ নাম লিখা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দলিত বুলিলে কি বুজা ইম্পৰ্টেণ্ট এইটো চাবা দলিত বুলিলে কি বুজা এইকেইটা কুৱেশ্যন বহুত ভাল এইকেইটা চাই ল'বা তাৰপিছতে আৰু চাম আমি এইটো দুজন সমাজ সংস্কাৰৰ নাম লিখা
প্ৰাক স্বাধীনোত্তৰ ভাৰতবৰ্ষত দুজন কৃষক আন্দোলনৰ নাম লিখা, দুটা কৃষক আন্দোলন। সাংস্কৃতিক আন্দোলন কাক বোলে সেইটো চাবা। তাৰপিছতে চাম আমি ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কোনে কৰিছিল, ব্ৰাহ্ম সমাজ কৰিছিল ৰাজা ৰামমোহন ৰায়। ফ্ৰান্স বিপ্লৱ আৰম্ভ কেতিয়া হৈছিল, ইম্পৰ্টেণ্ট। তাৰপিছত আমি চাম টিপকো আন্দোলনটোক কোনটো বিপ্লৱৰ উদাহৰণ এটা হৈছে, পাৰিপাৰ্শ্বিক আন্দোলন হয় সেইটো। তাৰপিছতে এইটো চাম আমি সামাজিক আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি। ভালকে ভিডিঅ'টো ৰখাই উত্তৰটো ভালকে পঢ়ি ল'বা। মই উত্তৰখিনি পঢ়িলে নাই, ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তাৰপিছত আমি চাম এইটো সামাজিক আন্দোলনৰ বিভিন্ন প্ৰকাৰসমূহ কি কি। ধৰ্মীয় আন্দোলন, ৰাজনৈতিক আন্দোলন, অৰ্থনৈতিক আন্দোলন, সামাজিক সংস্কাৰ আন্দোলন আৰু জাতি মুক্তি আন্দোলন, এইখিনি হ'ল প্ৰকাৰ। তাৰপিছত চিপকো আন্দোলনৰ বিষয়ে লিখা, চিপকো আন্দোলনৰ বিষয়ে লিখা, ইম্পৰ্টেণ্ট হয়, এইটো অলপ পঢ়ি যাবা। তাৰপিছতে তোমালোকক মই কেইটামান আৰু ইম্পৰ্টেণ্ট কথা, প্ৰশ্নৰ কথা কৈ দিছো। নৃগোষ্ঠী বুলিলে কি বুজা, সামাজিক সংস্থা এটাৰ উদাহৰণ দিয়া, হৰিজন শব্দটো কোনে ব্যৱহাৰ কৰিছিল, অস্পৃশ্যতাৰ অৰ্থ কি, ব্ৰাহ্ম সমাজৰ অৰ্থ কি, ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল, গ্ৰাম্য অৰ্থনীতিৰ মূলাধাৰ, কিহৰ ভিত্তিত এজন ব্যক্তিৰ জাতি নিৰ্ণয় হয়, ভাৰতীয় সংবিধান খচৰা সমিতিৰ প্ৰস্তুতি সমিতিৰ সভাপতি কোন আছিল, ভাৰতত হোৱা এটা পাৰিপাৰ্শ্বিক আন্দোলনৰ নাম টিপকো আন্দোলন হয়। তাৰপিছতে আমি চাম ইয়াত সংস্কৃতিকৰণ অৱদানলৈ কোনে আগবঢ়াইছিল, জনসংখ্যা বৃদ্ধিৰ যিকোনো দুটা কাৰণ, স্বজন পৃথিৱীৰ প্ৰকাৰ দুটা, তাৰপিছতে অৰ্থনৈতিক উন্নয়ন দুটা, সামাজিক ফলাফল, জাতি প্ৰথাৰে জড়িত দুটা নিষেধ উল্লেখ কৰা। তাৰপিছতে ভাৰতৰ দুগৰাকী বিশিষ্ট সমাজ সংস্কাৰৰ নাম লিখা, ভাৰসাম্য অৰ্থনীতি মানে কি, ইম্পৰ্টেণ্ট এইবিলাক, বিপ্লৱৰ দুটা ফলাফল, ভাৰতত হোৱা যিকোনো দুটা জাতিভিত্তিক আন্দোলনৰ নাম লিখা, ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আমি চাম এইটো যিকোনো দুটা শক্তিশালী গণমাধ্যমৰ নাম লিখা। তাৰপিছত চাম গোলকীকৰণৰ ফলত সমাজত হোৱা বিভিন্ন যিকোনো তিনিটা পৰিৱৰ্তন, মহানগৰবিলাকত জনসংখ্যা বৃদ্ধিৰ যিকোনো তিনিটা কাৰণ লিখা, সংস্কাৰমূলক আন্দোলনৰ যিকোনো তিনিটা মৌলিক চৰিত্ৰ বা বৈশিষ্ট্য লিখা, ভাৰতীয় সমাজত পাশ্চাত্যকৰণৰ তিনিটা কুপ্ৰভাৱ উল্লেখ কৰা। তাৰপিছতে তিনিতৰপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা, এইখিনি ইম্পৰ্টেণ্ট হয়। তাৰপিছতে আমি আৰু চাম সামাজিক আন্দোলনৰ ফলত ভাৰতীয় সমাজত হোৱা যিকোনো তিনিটা পৰিৱৰ্তন উল্লেখ কৰা, গণমাধ্যমৰ তিনিটা মুখ্য কাৰ্যাৱলী, অনুসূচিত জাতিৰ যিকোনো তিনিটা সামাজিক সমস্যা লিখা, সামাজিক শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা, এইখিনি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইখিনি চাব লাগিব। তাৰপিছতে আৰু চাম আমি এইটো চাম আমি, তাৰপিছত ইফালৰ পিঠৰ এনচাৰখন এইখন দি থোৱা আছে। এতিয়া সামাজিক বৰ্জনে কি বুজায়, সামাজিক বৰ্জনৰ তিনিটা কাৰণ, পঞ্চায়ত ব্যৱস্থাৰ চাৰিটা প্ৰধান কাৰ্যাৱলী উল্লেখ কৰা, ইম্পৰ্টেণ্ট হয়। তাৰপিছতে ভাৰতীয় সমাজত থকা ঐক্যৰ মাজত অনৈক্য সৃষ্টিকাৰী দিশসমূহ কি কি, ভাষিক ঐক্য, প্ৰজাতীয় ঐক্য, তাৰপিছতে ধৰ্মীয় ঐক্য আৰু সাংস্কৃতিক ঐক্য, এইখিনি ভালকে তোমালোকে ভিডিঅ'টোৰ পৰা লিখি ল'বা বা ভিডিঅ'টোকে ৰখাই লৈ ভালকে পঢ়ি ল'বা। যেতিয়া পৰিলে সংজ্ঞা দিয়া আৰু তিনিটা কাৰ্যাৱলী উল্লেখ কৰা, এইটো চাবা। তাৰপিছতে আমি জনজাতীয় সমাজৰ যিকোনো পাঁচটা বৈশিষ্ট্য লিখা, নিৰ্দিষ্ট নাম, নিৰ্দিষ্ট ভৌগোলিক অঞ্চল, তাৰপিছতে তেওঁলোকৰ কৰ্ম, শিক্ষিত, নিৰ্দিষ্ট ভাষা আৰু দোৱান, তাৰপিছতে যুৱক সংঘ বা ডেকা চাং। তাৰপিছতে আমি আৰু চাব লাগিব এইটো যে ভাৰতীয় সমাজত উদ্যোগীকৰণৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা, ইম্পৰ্টেণ্ট হয়, এইটো চাবা। তাৰপিছতে সাম্প্ৰদায়িকতাবাদ মানে কি, সাম্প্ৰদায়িকতা সৃষ্টি কৰা যিকোনো তিনিটা সমস্যা উল্লেখ কৰা, বা ভাৰতবৰ্ষৰ এখন ধৰ্মীয় নিৰপেক্ষ ৰাষ্ট্ৰ হয় আলোচনা কৰা, এইখিনি দুটা প্ৰশ্ন এনচাৰ ইয়াত আছে। এটা ফাৰ্ষ্টটো এনচাৰ এইটো, তাৰপিছতে ইটো এনচাৰ এইটো, ফাৰ্ষ্ট এনচাৰ ওপৰখন আৰু পিছৰখন আমাৰ এইখন। এইখিনি মই তোমালোকক আজি যিখন আমি প্ৰথম কুৱেশ্যনটো চাম, নৃগোষ্ঠী মানে কি, নৃগোষ্ঠী মানে কি, ইম্পৰ্টেণ্ট, নৃগোষ্ঠী চলা, নৃগোষ্ঠী মানে কি, সেইটো ফাৰ্ষ্ট দেই। তাৰপিছতে তোমালোকে এইটো চাবা, ৰাইজলীয়ে ভাৰতীয় নৃগোষ্ঠীসমূহক 5টা, 6টা, 7টা, 8টা ভাগত ভাগ কৰিছিল, কেইটা ভাগত ভাগ কৰিছিলে সেইটো। তাৰপিছতে আমি এইখিনি ওৱান মাতা, তোমালোকৰ
গ্ৰাম্যাঞ্চলৰ প্ৰধান বৈশিষ্ট্যসমূহ কি? গ্ৰাম্যাঞ্চলৰ প্ৰধান বৈশিষ্ট্যসমূহ এইখিনি। ভাৰতীয় গ্ৰাম্য জীৱনৰ কিছুমান স্বকীয় বৈশিষ্ট্য আছে। বৈশিষ্ট্যসমূহ কি? পৰিয়ালৰ সমষ্টি, জাতি, প্ৰথা, ভৌগোলিক অৱস্থান, এইখিনি আছিলে আমাৰ গ্ৰাম্য সমাজৰ প্ৰধান বৈশিষ্ট্য। আৰু এইফালে তোমালোকৰ আৰু আছে কৃষি ভিত্তিক, প্ৰকৃতি সম্বন্ধ, জীৱন যাপনৰ পৰিৱেশ আৰু বৈচিত্ৰ্যময় জীৱন, ধৰ্ম প্ৰভাৱ, নিৰক্ষৰতা, এইখিনি হৈছে আমাৰ ভাৰতীয় গ্ৰাম্য জীৱনৰ প্ৰধান বৈশিষ্ট্য। নেক্সট, তাৰপিছতে আমি আৰু কি চাম তোমালোকক মই দেখাই যাম। স্বাধীন ভাৰতৰ প্ৰথমবাৰ আৰু অন্তিমবাৰ লোকপিয়ল কেতিয়া হৈছিল সেইটো চাম। এইটো চাবা, জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে নেক্সট চাম আমি সজ্জনতা মানে কি? সজ্জনতা মানে কি? তাৰপিছত চাম দলিতসকলৰ এজন নেতাৰ নাম লিখা, দলিতসকলৰ। নেক্সট চাম আমি সাবিত্ৰীবাই ফুলে কোন? সাবিত্ৰীবাই ফুলে কোন? তাৰপিছতে চাম পৰিয়ালক কোনটো সমূহৰ ভিতৰত ধৰা হয়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে চাম আমি বন্ধ স্তৰীকৰণৰ এটা উদাহৰণ দিয়া। তাৰপিছতে চাম সংস্কৃতিকৰণ অৱধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল সেইটো চাম। তাৰপিছতে মেৰিজ এণ্ড ফেমিলি ইন ইণ্ডিয়া নামৰ কিতাপখনৰ লিখক কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন। যুটীয়া পৰিয়ালৰ মুখ্য দুটা কাৰ্য, ইম্পৰ্টেণ্ট খিনি চাব লাগিব দেই। জাতি নিৰ্ণয় কৰা হয় কিহৰ ভিত্তিত? ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সভাপতি কোন আছিল? ভাৰতত হোৱা এটা পাৰস্পৰিক আন্দোলনৰ উদাহৰণ দিয়া। এটা সংস্কৃতিকৰণ অৱদানটো কোনে আগবঢ়াইছিল? তাৰপিছতে দলিত শব্দটোৰ উদ্ভাৱক ডক্টৰ বি আৰ আম্বেদকাৰ সত্য নে? ভাৰতত হোৱা জাতিভিত্তিক আন্দোলন দুটাৰ নাম লিখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইকেইটা চাব লাগিব। তাৰপিছতে চাব লাগিব অস্পৃশ্যতা বুলিলে কি বুজা? অস্পৃশ্যতা। তাৰপিছত এয়া জনজাতি সকলৰ চাৰিটা সমস্যা উল্লেখ কৰা। তাৰপিছতে জনজাতি সকলৰ বৈশিষ্ট্য, এইটো ইম্পৰ্টেণ্ট বুলি মই আগতে কৈছিলো এইকেইটা। জনসংখ্যা বৃদ্ধি দুটা তেওঁলোকৰ সুফল হয়নে? তাৰপিছতে আমি চাম সংস্কাৰ আন্দোলন মানে কি? তাৰপিছতে এইটো ইম্পৰ্টেণ্ট চোৱা, ভাৰতৰ দুগৰাকী বিশিষ্ট সমাজ সংস্কাৰৰ নাম লিখা। ২৭ নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট। অসমীয়া ভাষাটো কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ভাৰতীয় ভাষাসমূহ কেইটা ভাষাত ভাগ কৰিব পাৰি? তাৰপিছতে ভাৰতৰ অনৈক্যৰ মাজত ঐক্য দুটা দিশ দাঙি ধৰা এইখিনি। তাৰপিছতে চাব লাগিব তোমাৰ সংস্কৃতিৰ ওপৰত বিশ্বায়নৰ দুটা প্ৰভাৱ লিখা। তাৰপিছতে চাব লাগিব বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? আমাৰ ভাৰতীয় সমাজত জাতিবাদৰ দুটা প্ৰভাৱ উল্লেখ কৰা। তাৰপিছতে চাম আমি এইটো সৰ্বভাৰতীয় অনুসূচিত জাতি পৰিষদ কোনে জন্ম দিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে আমি চাম জাতীয়তাবাদৰ দুটা অনিষ্টকাৰী ফল, ইম্পৰ্টেণ্ট। তাৰপিছত চাম এইটো আমি ভাৰতবৰ্ষত জাতিবাদ গঢ়ি উঠাৰ কাৰণসমূহ বৰ্ণনা কৰা, ইয়াৰ দুটা গুণ উল্লেখ কৰা, ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো পিছৰখন উত্তৰ এইখন। তাৰপিছতে আমি আৰু নেক্সট চাম এইটো আঞ্চলিকতাবাদৰ অৰ্থ কি? কি উপাদানৰ ওপৰত ই প্ৰতিষ্ঠিত? আঞ্চলিকতাবাদৰ উৎসাহিত কৰা দুটা কাৰক উল্লেখ কৰা। এইখিনি চাই ল'বা, উত্তৰটো এটা আছে। নেক্সট আমি তাৰপিছত চাম এইটো আমি ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? ৰামকৃষ্ণ মিছন স্বামী বিবেকানন্দই প্ৰতিষ্ঠা কৰিছিল। পাশ্চাত্যকৰণৰ ধাৰণাটো কোনে অৱদান কৰিছিল? M.S. শ্ৰীনিবাসে। ভাৰত প্ৰকাশ হোৱা প্ৰথমখন বাতৰিকাকতৰ নামটো কি? ভাৰত প্ৰধান ধৰ্ম কোনটো আছে? সংস্কৃতিকৰণৰ অৱতাৰণাটো M.S. শ্ৰীনিবাসে কেতিয়া আগবঢ়ায়? কেতিয়া RTI আইনখন গৃহীত বা বলবৎ কৰা হয়? ভাৰতৰ কৃষক আন্দোলন দুটা উদাহৰণ দিয়া। ভাৰতৰ কৃষক আন্দোলন দুটা উদাহৰণ দিয়া, ইম্পৰ্টেণ্ট। সুফল লিখা, এইটো ইম্পৰ্টেণ্ট। জনগণতন্ত্ৰৰ যিকোনো চাৰিটা অসুবিধা বা কুফল, এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত এইটো চাব লাগিব গণতান্ত্ৰিক চৰকাৰৰ চাৰিটা গুণ বা সুবিধা উল্লেখ কৰা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ইম্পৰ্টেণ্ট হয়। তাৰপিছতে চাব লাগিব আমি
সেউজ বিপ্লৱৰ দুটা সুফল, তাৰপিছতে এইখিনি সবখিনি কুৱেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক প্ৰেৰণ কৰিছোঁ। তোমালোকে সেইখিনি ভালকৈ পঢ়িবা, সেইখিনি কুৱেশ্যনৰ ভিতৰতে তোমালোকে পৰীক্ষাত পাবা, মোৰ বিশ্বাস আছে। আৰু পৰীক্ষা তোমালোকৰ ভাল হওক তাৰে শুভেচ্ছা থাকিল। আৰু যদি কোনোবা নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো ভিজিট কৰি চাই আছা, তেনেহ'লে যদি ভিডিঅ'খিনি ভাল লাগিছে বা তোমালোকৰ ইম্পৰ্টেণ্ট বুলি ভাবিছা, তেনেহ'লে মোক তোমালোকে ছাবস্ক্ৰাইব কৰি থবা। কাৰণ মই এনেকুৱা ভিডিঅ' তোমালোকৰ বনাই আহি আছোঁ তোমালোকৰ কাৰণে। তোমালোকে যদি মোৰ এই ভিডিঅ'খিনি ভাল বুলি ভাবা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। লগতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিবা। ধন্যবাদ।